নমস্কাৰ বন্ধুসকল মই ৰুবুল শইকীয়া আৰু আপুনি চাই আছে ইকুইপমেন্ট ইউটিউব চেনেল বন্ধুসকল যোৱা ভিডিঅটো চালেনে যদি নাই চোৱা মুফালে ওপৰত থকা আই বাটনটোত ক্লিক কৰি চাই ল'ব পাৰিব এই ভিডিঅটোৰ বিশেষ প্ৰশ্নত মই আপোনালোকক এই প্ৰশ্নটো দিছিলো এই প্ৰশ্নটোৰ এই কোৱেশ্চন মাৰ্কৰ ঠাইত আপোনালোকে এ বি সি ডি এই অপচন কিটাৰ কোনটো সংখ্যা বহাব মই আপোনালোকক সুধিছিলো আৰু ইয়াৰ শুদ্ধ উত্তৰ বহু বন্ধু বান্ধৱীয়ে দিছিল তাৰ ভিতৰত কেইজনমান বন্ধু বান্ধৱীৰ নাম মই উল্লেখ কৰিব বিচাৰিছো শুদ্ধ উত্তৰ দিয়া প্ৰথম 5 জনৰ নাম আৰু ৰেন্ডমলি সিলেক্ট কৰা 5 জনৰ নাম কমে হৈছে ক্ৰিকেট কিং দাস দীনবন্ধু মাইন্ড গেম দীপজ্যোতি তালুকদাৰ গোলাপ চন্দ্ৰ ৰয় পাৰ্থপ্ৰতিম দাস উৎপল বৰদলৈ বিকি ৰাভা আছামিজ ভিডিঅ' আৰু বিজু সোণোৱালে এই প্ৰশ্নটো শুদ্ধ উত্তৰ ভালকৈ দিছে কেনেকৈ 94 হৈছে ইয়াৰ এনসাৰটো আপোনালোকে ভালদৰে চাই লওক বিজু সোণোৱালে ইয়াৰ শুদ্ধ উত্তৰটো অতি সুন্দৰকৈ আমাক প্ৰদৰ্শন কৰিছে আৰু আজি ভিডিঅ'টোত মই আপোনালোকক কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ লগতে কেইটামান সাঁথৰ সুধিম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ শেষতে আপোনালোকে আজিৰ বিশেষ প্ৰশ্নটো পাব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল প্ৰথম প্ৰশ্নটো মই আপোনালোকৰ কাৰণে আগবঢ়াইছো প্ৰশ্নটো হৈছে ভাৰতৰ কোনজন ব্যক্তিৰ ফটো অন্য ব্যক্তিৰ তুলনাত সৰ্বাধিক পৰিমাণে ছপা হয় বন্ধুসকল যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে কমেন্ট কৰক মই উত্তৰ দিয়াৰ আগত বন্ধুসকল এই প্ৰশ্নটোৰ উত্তৰ হৈছে মহাত্মা গান্ধী হয় বন্ধুসকল মহাত্মা গান্ধীৰ ফটো আমাৰ প্ৰতিটো নোটতে পোৱা যায় গতিকে মহাত্মা গান্ধীৰ ফটো আমাৰ ভাৰতত অন্য ব্যক্তিৰ তুলনাত সৰ্বাধিক পৰিমাণে ছপা হয় বন্ধুসকল 2 নম্বৰ প্ৰশ্নটো মই আপোনালোকৰ কাৰণে আগবঢ়াইছো প্ৰশ্নটো হৈছে আমাৰ শৰীৰৰ কোনটো অংগই বিদ্যুৎ উৎপাদন কৰে যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে কমেন্ট কৰক মই উত্তৰ দিয়াৰ আগত আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে বন্ধুসকল এই প্ৰশ্নটোৰ উত্তৰ হৈছে আমাৰ মগজুটো হয় বন্ধুসকল আমাৰ মগজুৱে 20 পৰা 25 ওয়াট বিজুলী উৎপাদন কৰে বন্ধুসকল 3 নম্বৰ প্ৰশ্ন আপোনালোকৰ আগত প্ৰশ্নটো হৈছে বছৰটোৰ কোনটো দিন আটাইতকৈ বেয়া দিন বা ভয়ানক দিন যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে কমেন্ট কৰক মই উত্তৰ দিয়াৰ আগত বন্ধুসকল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1 জানুৱাৰী হয় বন্ধুসকল বছৰটোৰ প্ৰথমটো দিনতে আমাৰ আটাইতকৈ দুৰ্ঘটনা বেছি হয় কাৰণ সেইটো দিনতে মানুহে মাদক দ্ৰব্য বা বিভিন্ন ধৰণৰ নিচা সেৱন কৰে আৰু সেই দিনতে এক্সিডেন্ট বা বিভিন্ন ধৰণৰ কাজিয়া হয় আৰু এই দিনটোতে বছৰটোৰ ভিতৰত আটাইতকৈ মানুহ মৃত্যু ঘটা বা এক্সিডেন্ট হোৱা দিন হিচাপে মানে এটা সমীক্ষাৰ মতে পোৱা গৈছে এই দিনটোতে 1 জানুৱাৰী দিনটোতে গতিকে 1 জানুৱাৰী আগত আহি আছে আপোনালোকেও ভালদৰে চলিব 1 জানুৱাৰীটো ফুৰ্তি ফাৰ্তা কৰিব কোনো ধৰণৰ বেয়া কামত লিপ্ত নহব নিচা কৰিলেও খুব কম পৰিমাণে কৰিব আৰু পৰিৱেশটো সুস্থ সবল কৰি ৰাখিব বন্ধুসকল 4 নম্বৰ প্ৰশ্ন আপোনালোকৰ আগত প্ৰশ্নটো হৈছে আমি কোনটো কাম কৰোতে আমাৰ হৃদপিণ্ডটো 1 ছেকেণ্ডৰ কাৰণে বন্ধ হৈ যায় অৰ্থাৎ আমি উশাহ নিশাহ ল'ব নোৱাৰো বন্ধুসকল এই প্ৰশ্নটোৰ উত্তৰ হৈছে আমি হাঁচি মাৰোতে আমাৰ হৃদপিণ্ডটো 1 ছেকেণ্ডৰ কাৰণে বন্ধ হৈ যায় বন্ধুসকল 5 নম্বৰ প্ৰশ্নত আমালৈ ফেচবুকৰ জৰিয়তে বিজু সোণোৱালে এটা সাঁথৰ পঠাইছে গতিকে আমি সাঁথৰটো এবাৰ সলভ কৰো সাঁথৰটো হৈছে কাণত ধৰি নাকত বহায় কি বাৰু হেইটো যদি আপোনালোকে জানে ইয়াৰ উত্তৰটো কমেন্ট কৰক মই উত্তৰ দিয়াৰ আগত বন্ধুসকল এই সাঁথৰটোৰ উত্তৰ হৈছে চশমা হয় বন্ধুসকল চশমা কাণত ধৰি নাকত বহে আৰু এতিয়া সময় হ'ল আমাৰ যি বিশেষ প্ৰশ্নটো সোধা প্ৰশ্নটো আপোনালোকে স্ক্ৰীনত দেখিছেই চাগে এই ফটোখনত আপোনালোকে কি ভুল দেখিছে তলত কমেন্ট কৰক যিসকলে শুদ্ধ উত্তৰ দিব সেইসকলৰ নাম মই অহা ভিডিঅ'টোত উল্লেখ কৰিম গতিকে আজিলৈ নমস্কাৰ জয় আই অসম